এখেতেই হৈছে অমৰজ্যোতি, এজন সঁচা আৰু সৰল মনৰ মানুহ। জীৱনটো চলাই নিয়াৰ কাৰণে দিন হাজিৰা কৰি খায় যদিও বুকুৰ মাজত জাক জাক ৰঙীন সপোন। যান্ত্ৰিকতাই বেৰি ধৰা এইখন পৃথিৱীত সবে একোটা যন্ত্ৰৰ দৰে হৈ পৰিছে যদিও এখেতে সেই যান্ত্ৰিকতাৰ পৰা কিছু আঁতৰত সদায়, কাৰণ নিজৰ হৃদয়ত থকা সেউজীয়াখিনিক জীয়াই ৰাখিছে এখেতে। সৰু সৰু হাঁহ পোৱালিকেইটা, সৰু কুকুৰাৰ পৰিয়াল এটা, সৰুকৈ এখনি সংসাৰৰ এয়াই পুৱাৰ ভাগৰ ব্যস্ততা এখেতৰ। তেওঁৰ হেনো এটা ইউটিউব চেনেলো আছে, নাম হেনো অন্তত অফ লাইফ। কিন্তু বহুদিনেই হ'ল একো এটা ভিডিঅ' চিডিঅ' দিব পৰা নাই। সেয়েহে মাজে সময়ে দুই এজন বন্ধুৱে তেওঁক সোধে, কি ক'তবা হেৰাই গ'লি নেকি? প্ৰত্যুত্তৰত তেওঁ কয়, ক'তো হেৰাই যোৱা নাই মোৰ বন্ধু, আই এম ষ্টিল এলাইভ। মই আকৌ উভতি আহিছোঁ, বিকজ আই এম নট এ লুজাৰ এণ্ড আই এম বেক টু অন দ্য অফ লাইফ। ইউ আৰ ৱেলকাম টু মাই ৱাৰ্ল্ড। এখেতে ৰাতিপুৱা বেলি উঠাৰ লগতেই গা ধুই সূৰ্য দেৱতাক প্ৰণাম জনায়। জাৰৰ দিনেই হওক বা জহৰ, নিয়মৰ একো পৰিৱৰ্তন নাই। এওঁ শ্ৰীমতী ৰুম্পী বৰ্মন ৰায়, কেয়াৰ অফ অমৰজ্যোতি ৰায়। এওঁ এগৰাকী গৃহিণী, নিজৰ পৰিয়ালৰ সকলোটি সদস্যকে যাতে ঈশ্বৰে কুশলে ৰাখে, এয়াই হৈছে এওঁৰ নিভাজ মনৰ কিঞ্চিত বাঞ্ছা। আৰু এইজনেই জ্যোতিৰ্ময়। নিজৰ মতে খেলিবলৈ পালে মহাশয়ে ভোক পিয়া সকলো পাহৰি যায়। আজি এওঁলোকে ক'ৰবালৈ যোৱা প্লেন কৰিছে, গতিকে আহকচোন শুনো বাকীখিনি এওঁলোকৰ মুখেৰে। মন্দিৰলৈ যাম, গতিকে বগা চোলাটো পিন্ধি লৈছোঁ, আৰু এয়া আমাৰ বাবা বগা পিন্ধিছে। এইফালে এইটো ক'ত লুকাই আছ? ইও বগা আৰু ময়ো বগা পিন্ধিছোঁ। আমাৰ হিৰ' এয়া চাওক। এই
কি হৈছে নমস্কাৰ দে দে বাবা নমস্কাৰ দে নমস্কাৰ দে নমস্কাৰ মোৰ নাম শ্ৰী জুষ্টিন বড়ে আমি গোটাখানে মন্দিৰলৈ যাওঁ আমি অভয়াপুৰীত থকা গণেশ মন্দিৰত যাবলৈ ওলাইছোঁ আজি বহাগৰ মাহ বুলি এঠুকি প্ৰসাদ দিবলৈ আশা কৰিছোঁ গতিকে সেই মন্দিৰলৈ ওলাইছোঁ আৰু বাটত ভিডিঅ' চিডিঅ' একো নবনাওঁ ল'ৰা পোৱালিলৈ অসুবিধা হয় দিগদাৰ কৰে গতিকে হে চিধাই লগ পাই আছোঁ মন্দিৰত আমি অভয়াপুৰীত থকা গণেশ মন্দিৰত ইতিমধ্যে আহি পালোঁ আৰু এতিয়া প্ৰসাদৰ যোগাৰখিনি কৰিব আৰু অকণমান পিছতে আমি মন্দিৰত প্ৰণাম জনাম গতিকে ভিডিঅ'টো আগলৈ চাই থাকিব ৰাস্তাৰ ভিডিঅ'খিনি নবনালোঁ আৰু কাৰণ ল'ৰা ছোৱালীলৈ ৰাস্তাত ভিডিঅ' বনোৱা অসুবিধা হয় গতিকে ডাইৰেক্ট আহি মন্দিৰত পাই গৈছোঁ আৰু ইয়াৰ পৰা বাকীখিনি ভিডিঅ' ষ্টাৰ্ট দিম গতিকে এইটোৱে হৈছে চাওক গণেশ মন্দিৰ অভয়াপুৰীত থকা প্ৰবাদমতে এয়া নৱম শতিকাতে নিৰ্মাণ কৰা গণেশ মন্দিৰ এয়া আমাৰ মহাশয়ে প্ৰসাদ খাই আছে গণেশ প্ৰভুলৈ আগবঢ়োৱা এয়া বুন্দিয়াল লাড়ু গছৰ তলৰ ছাদ বহি পুৰা মানে একদম মজা লৈ